A to Z নিউজ অসমৰ তৰফৰ পৰা প্ৰথমে ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ যাচিছোঁ ঈদ উল আজহাৰ আন্তৰিক অভিনন্দন। ঈদ উজ জোহা বা ঈদ উল আজহা ইছলাম ধৰ্মাৱলম্বীসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ'ল বকৰী ঈদ আৰু কুৰবানী ঈদ। ঈদ উজ জোহা মূলতঃ আৰবী বাক্যাংশ, ইয়াৰ অৰ্থ হ'ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। আজিৰ এই দিনটোতে বিশ্বৰ মুছলমানসকলে ধৰ্মীয় নিয়মানুযায়ী তেওঁলোকৰ সাধ্যমতে উট, গৰু, দুম্বা বা ছাগলী আল্লাহৰ নামত কুৰবানী দিয়ে। প্ৰকৃতাৰ্থত কুৰবানীৰ অৰ্থ হৈছে হিংসা, বিদ্বেষ, কপটতা ত্যাগ কৰা বা পৰিহাৰ কৰা। এই ঈদৰ কুৰবানীৰ সৈতে যদি মানুহে মনৰ হিংসা, বিদ্বেষ, কপটতা পৰিহাৰ কৰিব নোৱাৰে, তেন্তে মাংস খোৱাৰ বাহিৰে প্ৰকৃতাৰ্থত এই কুৰবানীৰ পৰা মানুহৰ কোনো উপকাৰ নহয়। কুৰবানীৰ ইতিহাস খুবেই প্ৰাচীন। ইছলামিক ইতিহাস অধ্যয়ন কৰিলে গম পোৱা যায় যে আদি পিতা আদম আলাইহিছ ছালামৰ যুগৰ পৰাই কুৰবানীৰ বিধান চলি আহিছে। ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰআনৰ মতে কুৰবানীৰ বিধান প্ৰত্যেক জাতিৰ বাবেই আছিল। আল্লাহে কৈছে, প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আমি কুৰবানীৰ বিধান দিছোঁ, যাতে মই সিহঁতক জীৱন উপকৰণৰ বাবে যি সকলো চতুষ্পদ জন্তু দিছোঁ সেইবোৰৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰে। ইছলাম ধৰ্মৰ আজিৰ এই কুৰবানী ইব্ৰাহিম আলাইহিছ ছালামৰ কুৰবানীৰ আদৰ্শ। এদিন ইব্ৰাহিম আলাইহিছ ছালামৰ মৰমৰ পুত্ৰ ইছমাইলক ক'লে, হে মোৰ স্নেহৰ পুত্ৰ, আল্লাহে সপোনত তোমাক কুৰবানী কৰাৰ আদেশ কৰিছে। তেতিয়া পুত্ৰ ইছমাইলে উত্তৰ দিলে, আব্বাজান, আপোনাক আল্লাহে যি আদেশ দিছে তাকেই কৰক। আল্লাহৰ হুকুম শিৰোধাৰ্য কৰি পিতা পুত্ৰই এডোখৰ নিৰ্জন ঠাইলৈ যাবলৈ ধৰিলে। গৈ থাকোঁতে ছয়তানে পুত্ৰ ইছমাইলক প্ৰৰোচিত কৰিছিল। ইছমাইলে ছয়তানৰ প্ৰৰোচনাত ভুল নগৈ ছয়তানক পাথৰ মাৰি খেদি পঠিয়াইছিল। তাৰে স্মৃতিস্বৰূপে আজিও হজ কৰিব যোৱাসকলে উক্ত ঠাইত ছয়তানলৈ পাথৰ দলিয়ায়। অৱশেষত ইব্ৰাহিমে পুত্ৰ ইছমাইলক তলমূৰ কৰি মাটিত বগৰাই ল'লে আৰু আল্লাহু আকবাৰ বুলি চুৰি চলাই দিলে। কিন্তু আল্লাহৰ মহাত্ম ইছমাইলৰ ঠাইত এটা দুম্বা কুৰবানী হ'ল। বাস্তৱিকতে এইটো এটা অতি জটিল পৰীক্ষা আছিল। এই ঘটনাৰ পৰাই ইছলামত কুৰবানীৰ প্ৰথা প্ৰচলিত হৈ আহিছে। কুৰআনৰ আন আয়াতত আল্লাহে কৈছে, কুৰবানীৰ পশুৰ তেজ মাংস একোৱে আল্লাহৰ ওচৰলৈ গৈ নাপায়, গৈ পাই মানুহৰ মনৰ তাকৱা বা আল্লাহ ভীতি। সেয়ে পবিত্ৰ ঈদ উল আজহাৰ এই শুভক্ষণত প্ৰতিগৰাকী মুছলমানে আল্লাহক ভয় কৰি নিজৰ মনৰ পৰা হিংসা, বিদ্বেষ, কপটতা ত্যাগ কৰিব পাৰিলেহে প্ৰকৃত অৰ্থত কুৰবানী হ'ব, সাৰ্থক হ'ব আজিৰ এই পবিত্ৰ ঈদ উল আজহাৰ মহৎ উদ্দেশ্য। আমিন।